টেম্পো 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 কৈ যা কি কৰি আছিলি গোবৰ পেলাই আছিলো কথা আছে দোকানৰ পৰা আহিব লাগে নিজে যাব নোৱাৰ মই কাম কৰিছোঁ দেখা নাই নেকি সেইবোৰ কাম পিছত কৰিব পাৰিবি আগতে দোকানৰ পৰা আহিছে না কি আনিব লাগে বিস্কুট আৰু চানা পেকেট চাহখিনিতো অকলে খালি চাহখিনি খাওঁতে মাতিছিলি পাহৰি গ'লো হয় নেকি চাহ চেচেই হ'ল নেখালেও হ'ব থ চৰ চিনি পাৱ মুখখন বেছি চলিছে তোৰ এটা চৰত ৩২টা তাত খৰাই দিম মোৰ ৩২টা গজাই নাই বুন্দা থেকেচা চিনি পাৱ নাই নেপাওঁ চিনি পোৱাই দিম বোপাই বুজিছ দম থাকিবও লাগিব তোৰ তই ঠাকুৰৰ নাম শুনিছ কোন হয় এই যে তিনিআলি যে চুলি কাটে হেপিষ্ট নেকি নহয় এই মহিলা এই চাম্ভাৰ নাম শুনিছ নাই শুনা বসন্তী তাইক মই ভালদৰে চিনি পাওঁ ভালকৈ চিনি পাৱ তাই নহ'লে মোৰ লাইফটো একোৱেই নাই চৰ চিনি পাৱ কিয় মই সঁচাটোহে কৈছোঁ তই কাৰ কথা কৈছ বসন্তী মোৰ চাইকেলখনৰ কথা কৈ আছিলোঁ মাৰৰ মূৰডালৈ মূৰ্খ ধৰ্মেন্দ্ৰক চিনি পাৱ নেপাওঁ হেমা মালিনীক কোন মালেনি হেমা মালিনী চৰি হেমা মালনী ইয়ে মালিনী নে মালনী কিবা এটা হয় আৰু বাদ দে অমিতাভ বচ্চনক চিনি পাৱ মই এইবোৰ কাকো চিনি পাওঁ দেই তেন্তে কাৰ হেৰিয়াক চিনি পাৱ ছুপাৰষ্টাৰ হিৰ' আলমক তই যা মহিলা মিছাতে মাথা গল নকবি তই যা দম দিব আহিছোঁ সি অকল মোকে দম দিব পাৰিব তই ৰাজকুমাৰ ঠাকুৰীয়াক চিনি পাৱ কোন ঠাকুৰীয়া এই যে মিছনাৰী বোলা যে চুলি কাটে সি নেকি তই যা মহিলা মিছাতে মাথা গৰম নকবি তই যা ক'ত যাম দোকানত মহিলা মই নোৱাৰোঁ ফটা লেকচাৰখিনি মাৰিব পাৰ চৰত ৩২টা তাত খৰাই দিম গজাই নাই যিকেইটা কৰিছে সেইকেইটা প্লাছ দি উঘালি পেলাম গম পাবি তই উগালি মই চাই থাকিম ইয়াৰ মুখখন বৰ বাঢ়িছে ভালদৰে ভাত চাত খাব দিয়া যেন মই মানুহটোও বাঢ়িলোচোন সেইকাৰণে উপায় নাপায় মুখখনকে বহাইছোঁ তই যাবিনে নাযাওঁ বুলি ক'লো নে হয় নেকি এইবাৰ পৰা তই মাত্ৰ মোৰ মোবাইল বিচাৰিবি হা নিদিলে মনে ল'ম আগতে ল মানে চুৰ পাইছোঁ মোক তেন্তে কৈছ কিয় তইনো কিয় কৈ আছ ই মহিলা বৰ বেছি কথা শুনাই আছে এপাত চৰত হে কেইবাৰ ক'ম ৩২টা তাত গজা নাই বুলি উফ ৰাম ঐ শুন দেহা মাৰি মোক ফুচলাব নালাগে ফুচুলোৱা নাই শুন মানে লিষ্টেন মানে তোক কথা কৈ যাম তই শুনি যা অ'কে ক শেখৰৰ দোকানত যা গৈ পেলাই মোৰ নামত বিস্কুট এপেকেট আৰু চানা এপেকেট বাকী কৰি লৈ যা কিহৰ কাৰণে চাহৰ লগত খাবলৈ চাহ ক'ত আছে এয়া দেখা নাই সেয়া চাহ নহয় এয়া চেঁচা পানী হ'ল হয় নেকি তই বনাই আন তোৰ কাৰণে ঠাণ্ডা হ'ল তই বনাই আন মই নোৱাৰোঁ চাহ বনাবলৈ মই একো নাজানো তোৰ কাৰণে চাহখিনি ঠাণ্ডা হ'ল গতিকে তয়ে বনাব লাগিব মই গেছটোকে ঢুকি নাপাওঁ তল ফালৰ পৰা লাগিলে কিবা এটা যোৱা দি ল তথাপিও মোক চাহ বনাই দিব লাগিব শুন না শুন না এপাত চৰত ৩২টা তাত খুৱাই দিম চৰি মূৰৰ ঘিউ লৰাই দিম পটাপট যা হয় নেকি পিছত কিবা হ'লে মোক নকবি খানি চাল দে ভালকৈ বনাইছেনে একেবাৰে মজা আছে যা এতিয়া পটাপট দোকানৰ পৰা বিস্কুট আৰু চানা লৈ আহ যা
বা যাবই লাগিব পটাপট যা নহ'লে আকৌ চাহ বনাব লাগিব বা তোৰ বৈ আছে হ'ব দে আৰু ই অহালৈ ৰখি থাকিলে চাহখিনি আকৌ ঠাণ্ডা হ'ব ফ্লাক্সতে ভৰাই থওঁ ৰ চালা কুকুৰী কণা মুৰ্গী ঐ টেম্পু তই আমাৰ মুৰ্গীজনী কেনেকৈ খুন্দিয়ালি মই শুনিয়া নাই সিহে মোক পেলালে সিহে তোক পেলালে তোক 5 উইকেট অহাদি কোনে আহিব দিছিলে দাদাই মোক দোকানৰ পৰা মাল আনিব দিছিলে ঐ জহনী যোৱা তোৰ কাৰণেই মোৰ মুৰ্গীজনী ঘূণীয়া হ'ল ঐ বুঢ়া তই মুৰ্গীটো চিন্তা কৰি আছ মুখে দিব নাই মুৰ্গীজনী খুন্দিয়াই তইহে মোক হাই প্ৰেছাৰ উঠিলে আৰু মই থুক উঠাই দিব লাগে হয় নেকি তোক চাই ল'ম ৰ মোৰ বুঢ়া ঐ জহনী যোৱা ঐ ক'ত যাওঁ ঘৰৰ লগত লগত লেক্সাৰ মাৰি দিম নেকি মই ক'তো যাব নোৱাৰ দাদাই মোক মাৰি পেলাব তাই যে আৰু তই যে মোৰ মুৰ্গীজনী খুন্দিয়ালি তাইৰ কি হ'ব ঐ বুঢ়া বেছিকৈ যদি মুৰ্গী দুখ পাইছে ৰাতিপুৱা বনাই পেলাই খাই পেলাবি হ'লতো তাৰ আগত তোক বধিম ফটাফট মুৰ্গীজনীৰ চিকিৎসাৰ পইচা দে কিহৰ পইচা লাগে তোক মুৰ্গীজনীক যে দুৰ্ঘটনা কৰি আহত কৰিলি তাৰ খৰচা দে মোক নিহত হৈছে নেকি বেছি কথা কবি ঘেণ্টা মুৰ্গী তোৰ ঘৰ মুখত আনি খাই পেলাম হয় নেকি ই বেছি কথা কৈ আছে ৰ মই পুলিচক ফোন কৰোঁগৈ নাই 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 মই ধেমালিহে গৈছিলোঁ বেছি কথা নকবি দে ফটাফট মুৰ্গীজনী পইচা দে মই ক'ৰ পৰা দিম মোৰ দিবলৈ একোৱেই নাই এই চব চিষ্টেম নাই কিডনী এটা বিচলে হ'ব আৰু তাকো একেটা এনেও নহয় চাইজ সৰু যে তেন্তে এটা কাম কৰ ককায়েক মাতি আনগৈ যা অ'কে না 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 চাইকেল ইয়াতে থ খোজকাঢ়ি যা হয় নেকি তোক চাই ল'ম ৰ বুঢ়া যা যা বোপা ভাল বাপেৰ পাল্লাত পৰিছ দা আনিলি নাই কি নাই ফাল্টু কথা ক'ব আহিছ দোকানত চানা বিস্কুট নাই নহয় আনিছিলোঁ ৰাস্তাতে দানা পেকেট থৈ দিলে কিয় দেখিছ বুঢ়া দালাই মোৰ বসন্তীখন ৰাখি থৈ দিলে ৱাই বুঢ়া মানুহো আজিকালি দিন ডকাইত কৰিব ল'লে নে সমাজখন চেচুই গ'লা বুজিছ তয়োতো কম নহয় তই চাগে কিবা এটা কেনা লগালি মই একো কৰা নাই সিহঁতৰ মুৰ্গীডালেহে কি মুৰ্গীডালেহে গ'লেহে গম পাবি তোক বুঢ়া দালাই মাতিছে ব'ল না এনেই দেখোঁ মুখখন বৰ টেপে টেপে চলে এতিয়া হেই মিছাতে মোৰ জেং খান লগাবলৈ মন যোৱা নাই ব'ল আজি তাতে ঠেং ভাঙি ব'ল কাম এটা কৰিব দিলে চবতে কেনা লগাবি হা ব'ল খুৰাইদেউ 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 ইডালক সন্মান দি লাভ নাই বাবা দাদা বুঢ়া এপাত শ্বৰ্ট 32টা তাত খুৱাই দিম কেইবা কাম 32,000 গজা নাই বুলি বুঢ়া বুঢ়া তহোন ভিতৰলৈ চকীতে চাকৰি পেঞ্চনকেইটা নাই অহা যেন পাওঁ ন আহি থাকে কিন্তু কিয় এই দিন দুপৰতে ডকাইতখান কৰিবলৈ ল'লে যে বয়স হ'ল নহয় এতিয়া ভাল নেদেখি আৰু দেখা নেদেখাৰ কথা নকবি ই যে মোৰ মুৰ্গীজনী খুন্দিয়ালে ই দেখিব লাগিছিল মুৰ্গী কি মুৰ্গী দাদা সিহঁতৰ মুৰ্গীডাল আমাৰ গোহালিত খুচি নাথাকে জানো থাকে আৰু আমি অহা দেখিলে টিকটিকাই পলাই নপলাই ক পলাই আজি মই অহা দেখি সি তেন্তে কিয় নপলাও পলাইছিল কিন্তু তোৰ চাইকেলৰ আগত পৰিল কি কৈ আছ তহঁতনো মই মাথা মুণ্ডে একো বুজি পোৱা নাই পশুন ই চাইকেল লৈ আহিছিল আৰু আহি থাকোঁতে মোৰ মুৰ্গীজনী খুন্দিয়াই দিল ই নে এই মূৰ্খ মানুহে ৰাস্তাত চাইকেল চলাই নে ঘৰৰ ভিতৰত চলাই হা তই পাগল হ'লি নেকি নাই 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 মাৰ ধৰ কাম নকৰিবি মুৰ্গী গঁৰালত চাইকেল চলোৱা নাই ৰাস্তাতেই চলাই আহিছিল
তেন্তে ইয়াৰ গাত কি দুখ কিয় দুখ নাই তাক ফায়াৰ ব্ৰিগেডত একো নাই আহিব দিছিলে মই বৰ নাথাকা বুঢ়া মোক বান্ধি থ'ব পৰা নাছিলি তই লাহে লাহে আহিব পৰা নাছিলি বেছি কথা কবি পুলিচক লগাই দিম এজনী মুৰ্গীৰ কাৰণে পুলিচক ফোন কৰিব নালাগে এতিয়া মই কি কৰিম কওক মুৰ্গীজনীৰ খৰচাতে আৰু চাইকেল লৈ ঘৰলৈ যাব কিমান দিব লাগিব 100 টকা অ' আই 100 টকা 100 টকা দিয়াতকৈ আৰু 200 টকা দিওঁ মুৰ্গীটো একেবাৰে আমাকে দি দিয়ক অঁ নিদিম নহয় কিয় মুৰ্গীজনী কি কৰিম কি কৰিম আৰু ৰাতিলৈ ভাতৰ লগত খাই পেলাম যদি মই মুৰ্গীজনী পুহোঁ দুদিনমানৰ পিছততো তাই মোক তাইৰ কণী খুৱাব মানে তাই যে কণী পাৰিব সেই কণীকেইটা খাম মাজে মাজে সেই কণীকেইটাৰ পৰা পোৱালি হ'ব সেই পোৱালিকেইটা মই পুহিম আৰু সেই পোৱালিৰ পৰা আৰু পোৱালি হ'ব তেতিয়া মই এখন ফাৰ্ম বনাম আৰু সেই ফাৰ্মখনৰ পৰা মই বহুত টকা ইনকাম কৰিম চালা বুঢ়া তাৰ মোবাইল দুদিন নাই তাৰ সপোন চাচোন কি কলি তই ঐ অপু ফটাফট 100 টকা দে নহ'বা 100 পৰা 200 হ'ব অ' খুৱাইদেউ আমাৰ তাত 100 টকা নাই মানে 1 টকাও নাই পাৰিলে আমাক দেহে হয় নেকি তেন্তে টকা কেইটামান লৈ আহিবলৈ মই পুলিচক কওঁ ৰ অ' না তেতিয়াহ'লে তই মুখেৰে বেছি টেপে টেপে কৰি নাথাক এইবোৰ মাৰপিট বাদ দে ফটাফট 100 টকা দে নাই অ' মইলা কি কলি তই এই নহয় মানে নাই অ' খুৱাইদেউ এই 50 টকা দিলে হ'বনে 50 টকা ন হ'ব দে ঐ পইচা ক'ত আছে আমাৰ তোক যে বিস্কুট আৰু চানা আনিব দিছিলোঁ আনিছিল নে চাইকেলতে আছে ঠিকে আছে ৰ অ' খুৱাইদেউ হেৰি আপুনি চাহ অকণ বনাই আনক যাওক মই ব্যৱস্থা কৰি আছোঁ চাহ খাওঁ নে নালাগে দে খাবলৈ চাহৰ লগত খাবলৈ একো নাই ঐ মোৰ তাতো আপোনাক দিবলৈ একো নাই এই বিস্কুট আৰু চানা 2 পেকেট আছে পাৰিলে সেইকেইটাকে হ'ব আৰু দে সেইকেইটাকে দে কিন্তু মই চাহ বনাই খুৱাব নোৱাৰোঁ দেই ঘৰত বনাই খাবিগৈ যা হ'ব দিয়ক তেন্তে আমাৰ চাইকেলখন ক'ত থ'লে লুকুৱাই থৈছোঁ ব'ল আহ এইখন ল আৰু বিস্কুটে আনে চালা জহৰি যোৱা মুৰ্গী এতিয়া পলাব নাই কোনটো এইটো অ' খুৱাইদেউ সেইটো মতা মুৰ্গীহে আমি আকৌ আপোনাৰ কথা মতে মাইকী মুৰ্গী বুলিয়ে ভাবিছিলোঁ ঐ মাইকী মানুহে চুলি ৰাখেনে নাৰাখে ৰাখে আৰু সেই মুৰ্গীটোৰ পিছফালৰ চুলিখিনি দীঘল হয়নে নহয় হয় আৰু মুৰ্গীটোৱে এতিয়ালৈকে মাতিছে নেকি নাই মতা গতিকে যিটো মুৰ্গীৰ চুলি দীঘল আৰু এতিয়ালৈকে এটাও মাত মতা নাই সি কেনেকৈ মতা হ'ল তই ক হয় নেকি বেঙেনা দিবলৈ আৰু মানুহ বিচাৰি নাপালে ভালে ভালে আমাৰ বিস্কুট চানাখিনি দিয়ক বাদ দে আৰু ঐ এইকেইটা খাব পৰা অৱস্থাত নাই ই পেলাই গুড়া কৰিলে এইকেইটা ময়ে খামগৈ দে অ' খুৱাইদেউ চাল্লা বুঢ়া হজম কৰিব পৰালৈকে খাই ল আৰু বুজিছ ঐ তই হে বিস্কুট চানা খোৱা নাই তই আমাৰ তেজ খাইছ তেজ বুজিছ ঐ ব'ল চাইকেল লৈ ব'ল ঐ চাহকাপ খাই লওঁ বা তই এতিয়া চাহ বনাই খোৱালি যে হে মই বনোৱা নাই তই অথনি বনাই থৈছিলি যে সেইখিনি ফ্লাক্সত ভৰাই থৈছিলোঁ এতিয়া ৰখ জলকীয়া চালা মহিলা